জ্যোৎস্না গধূলি জুইৰ উমলৈ তিয়কৰ কাকোজন আৰন্ধৰা গাঁৱৰ ৰাইজে সোৱাদ ল'লে ন চাউলৰ। এতিয়া আঘোণ মাহ, পথাৰৰ সোণগুটি ঘৰলৈ আনি ভঁৰাল শুৱনি কৰাৰ সময়। শাওণৰ পথাৰত মূৰৰ ঘাম মাটিত পেলাই খেতি কৰি সপোন দেখা চহা অসমীয়াৰ প্ৰাপ্তিৰ সময়। এই সময়ত সকলো দিশে কেৱল আনন্দ, কাৰণ সোণগুটি আহি ভঁৰাল মেঘমৰা হ'ল। টনকিয়ালৰ দিশে খেতিয়কৰ অৰ্থনীতি, চৌদিশে এতিয়া ন চাউলৰ গোন্ধ, পিছ পৰি ৰোৱা নাই তিয়কো। এই দৃশ্য তিয়কৰ আৰন্ধৰা গাঁৱৰ পৰিৱেশ। গাঁওবাসীৰ মাজত এতিয়া সীমাহীন ব্যস্ততা, কিয়নো আজি সমূহীয়াকৈ নখোৱা উৎসৱ আয়োজন কৰিছে গাঁওবাসীয়ে। কোনোবাই যদি চুঙা চাউল প্ৰস্তুত কৰিছে, কোনোবাই আকৌ প্ৰস্তুত কৰিছে গৰৈ মাছ পুৰি, জলফাই আৰু ভোট জলকীয়া দি পিটিকা কৰা। কোনোবাই আকৌ নখোৱাৰ আনন্দত ঢোলত চাপৰ মাৰি নাচনীক নচুৱাইছে। আকৌ ব্যস্ত হাঁহ কোমোৰাৰ লগতে বিভিন্ন সুস্বাদু ব্যঞ্জন প্ৰস্তুতত। সকলো গাঁৱৰ যুৱক যুৱতী মহিলা সকলো লগ লাগি আজি নখোৱাৰ আয়োজন কৰা হৈছে আৰু আমি আজি প্ৰায় এমাহৰ আমাৰ মানে সকলোখিনি আলোচনা কৰি পেলাই যে আমাৰ আগৰে পৰম্পৰাখিনি নাইকিয়া হৈ গৈছিলে, কিন্তু আজি ধৰক ইমান মূল্যবৃদ্ধিৰ দিনতো আজি সকলো ৰাইজ লগ লাগি সকলো আজি গৰৈ মাছৰ পিটিকা, ধৰক জলফাই পিটিকা, হাঁহ কোমোৰা সকলো লগ লাগি সকলো নতুন আয়োজন কৰি এতিয়া সোণগুটি চপাই মেলি আজি সকলোৱে আয়োজন কৰি এনেকৈ অনুষ্ঠানভাগ কৰা হৈছে আৰু খুব ভাল লাগিছে। আজি যুৱক যুৱতী মহিলাসকল সকলো আহি ইয়াত উপস্থিত হৈছেহি আৰু খুবেই ভাল লাগিছে। এই অনুষ্ঠানভাগ আচলতে এনেকুৱা নতুন নৱপ্ৰজন্মক আজি ধৰক আমি দেখুৱাইছোঁ যে আগতে ধৰক ভৱিষ্যতে এনেকুৱা মানে কাৰ্যসূচী কৰিব লাগে যে গাঁওখিনি আজি গাঁৱৰ সকলো মিলাপ্ৰীতি হৈ পেলাই এনেকৈ মহিলা পুৰুষ সকলো উন্নতি হৈছে, মানে আগবাঢ়িছে, ভাল লাগিছে। সম্প্ৰীতি এটা বাঢ়ে। ধৰক আজি যিহেতু আজিৰ যুগত যেনেকুৱা এটা পৰিস্থিতি হৈছে, ধৰক আজি ধৰক আপোনাৰ কোনো এনেকুৱা অনুষ্ঠান হোৱা নাই, আজি পাহৰি গৈছে ল'ৰা ছোৱালীখিনিয়ে। এতিয়া আমাৰ নতুন প্ৰজন্মক আজি দেখুৱাবৰ কাৰণে আজি এটা আমাৰ অসমীয়াৰ যে এটা আজি পৰম্পৰা হয় এইটো নখোৱাটো, সেই কাৰ্যসূচীভাগ এনেকুৱা কৰিবৰ কাৰণে আমি তিয়কৰ পৰা উৎপলজ্যোতি খাউণ্ডৰ ৰিপৰ্ট, NEG নিউজ।